দিন হ'ল মায়েকৰ ঘৰত যাওঁ নাই আজি যায়ে আহোঁ নেকি তই ৰখিছোঁ নাই সুধিব ৰচোন যাই নেকি গেলি মায়েতেও ভাল পাব সুধিব ৰচোন শুনছা না কি আজি মায়েতৰ ঘৰৰ পৰা আহোঁ বাবাজি মায়েহঁতৰ ঘৰত যাওঁ নহয় ইমান নাহিলে বহুত দিন হ'ল যাওঁ নাই হয় নেকি আগতে হেৰি বজাৰৰ পৰা আহি গৈ মুলিকে একযোৰ ভাল চাই কাপোৰ লৈ আজি কাপোৰ লগা হ'ল নেকি তাৰমানে মায়ে ঘৰতে আজি নতুন কাপোৰ পিন্ধিছে কিমান দিনত যাবাই পোৱা নাই হয় নেকি চাওঁতে বিচাৰি এই হেৰি মই চাহটো ওলাই দিছোঁ এই গাড়ী চাইপাত ক'ত আছে আনদি চাহটো লৈ আহ এই কাপোৰ এতিয়া কেনেকুৱা বনাব হয় নেকি চাই চাওঁ আজিকালি কানি কাপোৰৰ বহুত দাম পূজা বুলি কাপোৰ পোৱা নাই তথাপি একযোৰ আনি বেছি ডাঙৰ নহ'লেও কথা নালাগে ৰঙীন কাপোৰ পিন্ধি মাৰে ঘৰ যাবি নেকি এই মোনাটো আন নাই দেখি আকৌ কাৰ লগত থাকিব মই কাৰ লগত থাকিম মই দাদা কাকাৰ খবৰটো গম পালোঁ পিছে আহিবা সময় হোৱা নাই আহিবাই বাঞ্চ আজি আহিলে ভালে তই ইমান দুখ কৰি কিয় আছা দুখ কৰি থাকিব নালাগে মই আছোঁ নহয় সেইবিলাক কথা মোক ক'ব আহিছা নাই ময়ে জানি আছোঁ এই দুখ নকৰিবি কি বঢ়িয়া আকৌ একবাৰ বিয়া দিয়াৰ পৰা আহি আছে এতিয়া এইবিলাক ক'ব নলগা কাম হ'ল হ'লেও দুখ নকৰিবি মই আছোঁ নহয় তোৰ নহয় নহয় ময়ে জানি আছোঁ মই কেনেকৈ আছোঁ মই যি লাগে তাকে আনিম তই খালি মোক ক'লি হ'ল একবাৰ মই জানি আছোঁ মই কেনেকৈ আছোঁ এতিয়া তই সেইবিলাক কথা মোৰ আগত নকবি এই বৌ তোৰ মই এটা কথা কওঁ কাকাই তোক যিমান মৰম দিব পৰা নাই মই তাক তোক বেছিকৈ মৰম দিম তই এতিয়া এইবিলাক খালি দুখ কৰি ৰাখিবি আৰু মোক মৰমটো নাছিলে পাপা মই যেনেকৈ আহিছে সিহঁতে যাব এইবিলাক কথা মোৰ আগত নাথাকিবি আৰু এই বৌ কি আৰু মই নিজে কওঁ মই তোৰ মৰম অলপ হেৰি দুখৰ কাৰণে মই অলপ সুখ দিব আহিছিলোঁ তই মোক সুখ দিবা নালাগে পাপা তই যাগেই যাগৈ সোনকালে দে পিছে মই যাওঁ পিছে ঐ বৌ তোক মই এটা কথা কৈ থৈ যাওঁ তই মোক কেতিয়াও নাপাৰিবি মই আকৌ আহিম আৰু কিবা লগা হ'লে মোক ক'লি হ'ল দে তই যাগে আজিৰ পৰা আৰু মোৰ ঘৰৰ চোতালত তই কেতিয়াও নাহিবি দেই লাগিল নেকি মই এতিয়া লুইহঁতৰ ঘৰত আহিছিলোঁ অলপ আগত আছিলা হয় নেকি পাপা ক'ৰ পৰা কৈছা মই হেৰি মহিলা পৰা আমাৰ দেখোন দেউতাহঁতৰ ঘৰৰ ওচৰতে তাতে নেকি ঘৰ আছো যদি বহি হা তাৰে মানে পিছে এতিয়া ফুৰি বুলিহে মাতিলোঁ এতিয়া আমাৰ ঘৰৰ ওচৰৰে মানুহ এতিয়া বাহিৰে হ'ম দে মই এতিয়া পিছে এনেকুৱা কম বয়সতো কেনেকৈ হ'ল কি কথা পতা হয় নেকি ইমান কম বয়সতে ভাই কাৰ ঘৰ নহয় মহিৰাম মোক চিনি পাইছিলি নে মহিৰাম বৰ্তাৰ জীয়ানী আমি সৰু থাকোঁতে পিছলি বিয়া হৈছিল নেকি ভাই আমি লাংদাৰ খেলি থকা দিনতে বিয়া হৈছিলে পিছলি আমাৰ মনত নাই ইমান এটা এই পিছলি ভাই ঘটনাটো কিমান বছৰমান হ'লে 2 বছৰ হ'লে চলি বুলি
কথাখিনি বেয়া লাগিলে জানো এই বিষয়ে এতিয়া মোৰ ঘৰৰ ওচৰৰ মানুহ এতিয়া বাহিৰে হবি আহিছা মোক নাই দেখি এতিয়া বাহিৰে চিনি পালো ঘৰখন চিনি পালো কি কৰি আছা বহি আছো আলহী এটা আহিছো পিছে আলহী কিবা কৰ আমাৰ ঘৰৰ দেউতাহঁতৰ ওচৰলে হয় নেকি দে পিছে এনে আহিছিলো যাওঁ দে দে যা এতিয়া ময়ো বাই বুলিয়ে মানি ললো কিবা টানে পৰা খবৰ খাতি কৰিবি মই আহিম টেনশ্যন কৰা নাযাবি আমাৰ এতিয়া ঘৰৰ ওচৰৰ মানুহ এতিয়া বাই বুলিয়ে মোকো ভাইটি বুলি মানিবি টানে পৰা আহিম মই এইবিলাক একো টেনশ্যন কৰিব নালাগে মই এতিয়া ভাই বুলি ধৰি ল'বি মোক মই বাই বুলি ধৰি লৈছোঁ একো টেনশ্যন কৰিব নালাগে এইবিলাক কথা কি খৰচ পাতি কি মই এইবিলাক চব দায়িত্ব ল'ম পিছে এতিয়া মই যাওঁ নেকি আৰু নালাগে আৰু কথাকেইটা গম পালো যাওঁ পিছত হা মই তাক আজি সোমোৱা দেখিছো আজি তাক কিবা এটা কৰিমে আশা মই এই গাঁওখন এনেকে ধ্বংস হৈ যাব দিব নোৱাৰো নহয় কিবা এটা কৰিব লাগিব আজি দিমে তাক অবশ্যই নাজানিটো হোৱা নাই কিজানি চব বস্তু ঠিক আছে কি কৰি বহি আছে কোনে কি হৈছে ভাই আৰু তই তোৰ গিয়েৰ বাবা কেইবছৰ হ'ল 2 বছৰ হোৱা নাই তই কি এইগিলা আৰম্ভ কৰাৰ টাইম হ'লে নেকি তোৰ কি কৈ আছা তই কি মই কি হ'ল মই একো নহয় গাঁৱৰ ল'ৰা এটা আৰু মই সদায় লক্ষ্য কৰি আছো তোক তই সদায় ইয়াতে আহা কাৰণ কি তই আহা এইটো মই বাই বনাই দিছো মই মোৰ ঘৰ য'ত তাতে আমি কি গাঁৱৰ মানুহ মৰি গেলো তই যে সদায় আহিব খবৰ কি কৈ আছে কি হইল মই নিজে ভাইটি বুলি ভাবছো ইয়াৰ কাৰণে তহঁতে কি কৈ আছা কৈছো ভাইটি কেনে দিলা গাঁৱৰ মানুহ মুখে মুখে খালি তহঁতে কথা শুনবি যদি একো তহঁতৰ নাইয়ে তই গাঁৱৰ মানুহ মুখে কিয় কথা শুনিম ভাই মতা কথা কওঁ শুন অলপ নাৰীক অলপ সন্মান কৰা শিকবি তই একলা এতিয়া হেৰি মুনিবা ইউটিউবে খালে তহঁতা এনেকৈ অকণমান চাবি দিলে হ'ব নেকি কি অকণমান চাবি দিলো কি অকণমান চাবা না নিজে ভাবিছ এই বেছি বকি আছে কথা কৈ আছো তো ভালা নকৰিবি আৰু শুন এইটো কথা মই কোৱা নাই অকল গাঁৱৰ মানুহ চবে অকল ফুৰিব তহঁতৰ নিচিনা মানুহৰ কাৰণে এটা একলা এটা হেব্বা নোৱাৰা হৈছে আপোনাৰ নিচিনা মই মনোবৃত্তি লৈ এটা অহা নাই আপুনি আহিব পাৰে নেকি আপোনাৰ মনোবৃত্তি ভাল নে বেয়া আমাক শিকাব নালাগে আৰু আপোনাৰ মনোবৃত্তি কোনো বিচাৰ নকৰে কিন্তু কি মানুহে কি ভাবব সদায় ইয়াতে আহি থাকোঁতে আপোনাৰ মনোবৃত্তি যিমানে ভাল নহওক কিয় বেয়া বুলি ভাবি ল'ব বুজি পাইছেনে কৈ আছো এইটো মই বাই বনাই লৈছো এইটো মোৰ ঘৰৰ ওচৰতে ঘৰ ইয়াতে বিয়া দিছিলো কৈ আছো ৰন্ধে দিয়া কিয় বুজি কথাটো কিয় বুজি নাপাওঁ আমি বুজি পালে অকল নহ'ব চবে বুজি পাব লাগিব পিছলে গাঁৱৰ মানুহ এতিয়া এইটো কথা নহয় তোক মই এটা ভাল কথা কওঁ তই নিজৰ বাইদেউ বনাই লৈছ মোৰ আপত্তি নাই কিন্তু তই ইমান হলি গলি ভাল নহয় মই দাদা বনাব ভাইটি বনাব আপোনাৰ লগত এটা কথা নাই নহয় কিবা যদি প্ৰমাণ দিব পাৰে তেতিয়াহ'লে ৰাইজমেল গোটেই মই তাতে থিয় হৈ নিজে কম প্ৰমাণ দে ঠিক আছে বাৰু মই নিজে কম ই মোক ভাইটি বনাই লৈছো মই ইয়াত ঠিক আছে বাৰু মই আপোনাৰ কথাটো শুনিলো মই এতিয়া যাওঁ এই আছো দিয়া